নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ৰিম্পী গাঁৱলীয়া চেনেলটো অন্যটি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ এটা নতুন ভিডিঅ'লৈ আৰু ভিডিঅ'টো চাই সকলোৱে ভাল পাব বুলি আশা ৰাখিলোঁ। আজি ভিডিঅ'টো অলপ বেলেগ হ'ব, কিন্তু সকলোৱে সম্পূৰ্ণ কৰি চাব দেই। তেতিয়াহ'লে বলক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। গৈ আছোঁ এতিয়া সান্দহ খুন্দিবলৈ। মামাহঁতৰ ঘৰত খুন্দি আছোঁ। আপোনালোকে মোৰ মাতটো শুনিছেনে নাই বাৰু নাজানো। যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাই থাকিব দেই ভিডিঅ'টো। ঘৰ চাওক, মামাৰ ঘৰ পাই গ'লোহি। সান্দহ খুন্দি আছে। এই দুইজনী ভণ্টি হয়, এইফালে মামী হয়। সিহঁতে বাৰু গম নাপায় মই যেন এনেকৈ মনে মনে ভিডিঅ' কৰি আছোঁ বুলি। ইফালে লেটিপেটি হৈ আছে বাৰু, আৰু সান্দহ খুন্দিলেতো লেটিপেটি হৈ থাকে, জানেই যোনে যোনে খুন্দিছে। এজনী আমাৰ বৌ হয়। ভিডিঅ' কৰিছোঁ বুলি গম পাই বৌয়ে বাৰু লাজে পাইছে, মানে লাজ কৰিছে। এবাৰ বৌয়ে ভাজাত লাগি গৈছে আৰু মামীয়ে বাৰু ঢেঁকীৰ ওচৰত বহি আছে। আৰু সান্দহ খুন্দিলে বহুত মানুহ লাগে, জানেই সকলোৱে। অকলে কৰিব নোৱাৰি, কাৰণ ৩-৪জনীতো মানুহ দৰকাৰ হৈয়ে যায়। এইফালে আকৌ ভণ্টিহঁতে মানে বগৰী খাই আছিলে, মোক বগৰী খাবলৈ মাতি আছিলে। মই ঢেঁকী দি আছোঁ কাৰণে মই বগৰী খাবলৈ যাব পৰা নাই। বিহু আহিছে, সান্দহ নুখুন্দিলেও নহয়। আপোনালোকে খুন্দিছেনে নাই জনাবচোন। সান্দহ খুন্দাই বাৰু সান্দহ খুন্দিয়ে আছিলে। দুপৰীয়া হৈ গৈছিলে, ভোক ধৰিছিলে চবৰে, সেইকাৰণে চাহ বনাই পেলাই খোৱা হৈছিলে। চাহ খাই আছে মানে, আৰু সান্দহ খুন্দাই বাৰু সান্দহ খুন্দিয়ে আছে। এইফালে বৌ খালেহি, তেতিয়া ভণ্টিয়ে অলপ ঢেঁকী দিছিলে বাৰু। এইফালে দেহাক দেখুৱাওঁ বুলি ভাবিলোঁ, দেহা আকৌ লাজতে ঘূৰিয়ে দিলে খাই থকা অৱস্থাত, সেইকাৰণে বাৰু লাজেই পালে। আৰু সন্ধিয়া হৈ গ'ল চাওক, আপোনালোকে গম পাইছে ভিডিঅ'টো দেখিয়ে কিমান সময় হৈ গৈছে। সন্ধিয়া হৈ গ'লগৈ, তথাপিও হোৱা নাই বাৰু। বহুত দেৰিলৈকে সান্দহ খুন্দিলে, জানেই সকলোৱে। মই সেইটো বাৰু এক্সট্ৰাকৈ কোৱাৰ কোনো দৰকাৰ নাই। এইফালে বৌয়ে পূৰা লাগি আছে, আৰু মানে জোৰৰ তাপত চবেই থাকিব নোৱাৰে। দিনটো মানে জোৰৰ তাপত কোনেও থাকিব নোৱাৰে। এইফালে মামীয়ে ঢেঁকী দি আছিলে, মই বাৰু ভিডিঅ' কৰি আছিলোঁ, অলপ বহি লৈছিলোঁ। এইফালে সন্ধিয়া হোৱাৰ কাৰণে সন্ধিয়া সাজৰ কাৰণেতো দৰকাৰ হয়। ভণ্টি আহি পেলাই কামত ব্যস্ত হৈ গ'ল আৰু। যোনে যি কয় নাজানো, কিছুমানে কুচিয়া মাছ বুলি কয়, আমি কুচিয়া বুলিয়ে কওঁ। ভণ্টিয়ে মানে সন্ধিয়া সাজৰ কাৰণে ৰেডি কৰি আছিলে, আৰু মানে আগতীয়াকৈ বাছি কৰি আজৰি কৰি থৈ লৈছে। আৰু আমি সিফালে ব্যস্তই হৈ আছিলোঁ, তাই মানে ভিডিঅ' কৰিবলৈ কাৰণে মাতি থকাৰ কাৰণে গুচি গ'লোঁ মই। এইফালে আকৌ সেই ভণ্টিয়ে, এজনী ডাঙৰ ভণ্টি হয়, তাই ঢেঁকী দি আছিলে। মই ভাবিলোঁ অলপ ভিডিঅ' কৰিলোঁ। বৌয়ে সেইখিনি সময়তো বাৰু বহি আছিলে তেতিয়া। এইখিনি সময়ত চাওক, ৰাতি 10টা বাজি গ'ল তেতিয়া। ইমান ৰাতি হৈ গৈছে। ওপৰত লাইটটো দি থৈ দিয়াৰ পাছতো পোহৰ পৰা নাছিলে। এইফালে মোবাইলৰ লাইট লগাই লোৱা হৈছিলে। ওপৰত বাৰু লাইট এটা আছে, কাৰণ সিটো ছাইডলৈ ঢেঁকীশাললৈ মানে এক্সট্ৰা তেনেকুৱা লাইট দিয়া হোৱা নাই, সেইকাৰণে বেলেগ লাইট দিয়া হৈছিলে। মই আকৌ ঢেঁকী দি আছিলোঁ, ঢেঁকী দি মানে ভাবিলোঁ অলপ ভিডিঅ' কৰিয়ে দিওঁ। কিমান ৰাতি হৈ গ'ল চাওকচোন, ইমান আন্ধাৰ হৈছে, বহুত আন্ধাৰ। মোৰ চেনেলটো প্ৰথমবাৰ চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ওচৰতে থকা বেল আইকনটো দবাই দিব। যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আহিম আকৌ এটা নতুন ভিডিঅ'লৈ। ধন্যবাদ, বাই বাই।